নাৰায়ণ ব্লগৰ আন এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ আমি যি আশিষ বাইক ৱৰ্ল্ড এই তাতে ছেকেণ্ড হেণ্ড বাইক পোৱা যায়। সেই বাইক আপোনালোকে ক্ৰয় কৰিব পাৰিব অতি কম মূল্যতে আৰু ইয়াতে ৰিফাইনেন্সৰ সুবিধা আছে। 30% আপুনি পে' কৰিলে ইয়াতে ৰিফাইনেন্সৰ সুবিধা পাব। বলকচোন আমি জানি লওঁ আপুনি কেনেদৰে এখন ৰিফাইনেন্সত আপোনাৰ এখন বাইক আপোনাৰ নিজৰ কৰি তুলিব কম পইচাতে। তাৰ বিষয়ে জানিবলৈ আমাৰ এই ভিডিঅ'টো শেষলৈ চাই থাকক। যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, লগতে থকা বেল আইকন দবাই থ'ব। সিসি হয় আপুনি জানাব নেকি? এখন 350 হয় 350 সিসি ন এখনৰ দাম কিমান এখন 130 পৰিব 130 এই চক 1,30,000 টকাত মাত্ৰ 1,30,000 টকাত আপুনি এনে এখন সুন্দৰ বাইক আপুনি লৈ ঘৰত সুন্দৰকৈ আপুনি চলাব পাৰিব। আপোনাৰ যি মনৰ সপোন আছিলে সেই সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰিব মাত্ৰ 1,30,000 টকা। আপুনি ভাবকচোন 1,30,000 টকাত আপুনি কেছকৈ নিদিও আপুনি যি EMI ফেচিলিটি আছে যি আপোনাৰ ৰিফাইনেন্সৰ সুবিধা এখেতসকলে কৰি দিব না কি কয় আপুনি? হয় আমাৰ 30% ডাউন পেমেণ্ট আমি ৰিফাইনেন্সৰ সুবিধা কৰি দিওঁ। ইয়াত কি ফাইনেন্স হয় আপোনালোকৰ ইয়াত জড়িত হৈ আছে? ইয়াত IDFC ফাইনেন্স জড়িত হৈ আছে। হয় আপোনালোকে এই কিমান পাৰ্চেণ্ট সুদত এইখিনি পোৱা যায় জানিব নেকি? আমি 9% সুদত আমি এখন উলিয়াই দিওঁ। চাওক 9% সুদত এখন আপুনি গাড়ী ক্ৰয় কৰিব পাৰিব। যি বাইক হয় ৰয়েল এনফিল্ড এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকৰ ইয়াতে বাইক আছে এইবিলাকৰ দেখি পাইছে গ্লেমাৰ আছে আপোনাৰ এয়া জুপিটাৰ আছে এনেকৈ ৰয়েল এনফিল্ড 2-3খন আছে এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ এই স্কুটি পৰ্যন্ত আছে ইয়াতে। আপোনালোকে সধৰ্কক অতি সোনকালে আহি আপোনাৰ মনৰ সপোন পূৰ কৰিবলৈ যিখন আপুনি ভাবি আছে এখন আপোনাৰ বাইক কিনাৰ যি সপোন লৈ আছে সেই বাইক কিনিবলৈ আজি এই দিঠকত পৰিণত হ'ব। যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব। আগন্তুক দিনত এনেকুৱা ভিডিঅ'খিনি আপোনালোকৰ বাবে আহি যাব। মই কেতিয়াও ভবা নাছিলোঁ ইমান কম মূল্যত যে এখন বাইক পোৱা যায়। হয়তো আপুনি ডিলাৰত গৈছে নতুন এখন বাইক ক্ৰয় কৰিছে তাতে ইঞ্চুৰেঞ্চ থাকিলে কিবা থাকিলে অং ৰং ৰেজিষ্ট্ৰেশ্যন কিমান থাকিলে আপুনি ভাবকচোন আপুনি EMI দি মানে আপুনি হাইৰাং হৈ যাব এখন নতুন বাইক কিনিবলৈ যাওঁতে। আপুনি একদম মাত্ৰ 30,000 পৰা আৰম্ভ আছে 30,000 পৰা আৰম্ভ কৰি আপুনি বাজেটত আপুনি এটা কম মূল্যত এখন বাইক ক্ৰয় কৰি লৈ যাব পাৰিব। আপোনাৰ যি কামৰ বাবে ব্যৱহাৰ কৰিব পাৰিব তাৰ কাৰণে আপুনি আশিষ যি বাইক ৱৰ্ল্ড আছে তাত আহক নে কি কয়? হয় হয় আৰএল বেংকৰ অপজিটে হয় হয় এইখন আপোনাৰ স্প্লেণ্ডাৰ ন? এখন 2019 চনৰ মডেল। হয় এখন 65,000 এই জুৰি বাইক হয় মানে এইখন লৈ আপুনি বিভিন্ন ধৰণৰ কেৰিং কৰিব পাৰে। ডাঙৰকৈ আপুনি বস্তু নিব পাৰিব ইয়াত সুন্দৰকৈ উঠিব পাৰে। যি শকতো মানুহ হয় আপুনি এইখন চলাই ভাল পাব কাৰণ আপোনাৰ ৱেইটটো মেইনটেইন হৈ যাব ন। এইখনৰ বিষয়ে কওকচোন এখন কিমান দাম কি? এখন 2019 চনৰ মডেল 19 চনৰ লাষ্টৰ হয়। এইখন আপোনাৰ 75,000 আমি এৰি দিব পাৰিম। হয় এইটো ৰিফাইনেন্সৰ সুবিধা হ'ব। হয় আপোনালোকে ইয়াত কিবা অফাৰ দি আছে নেকি? যদি আপোনাৰ চেনেলৰ থ্ৰুৱেদি আহে তেতিয়া 2,000 আমি ডিছকাউণ্ট দিয়া হ'ব। ভাবক আপুনি যদি মোৰ চেনেলৰ যোগেদি চাই আপুনি ভিউৱাৰ্ছ হয় এজন তেতিয়া আপুনি এই 2,000 টকা এওঁবিলাকে ডিছকাউণ্ট দিব যি আশিষ বাইক ৱৰ্ল্ড ইয়াতে দিব। তেওঁবিলাকৰ লগত যোগাযোগ নাম্বাৰ আমি কৈ দিব আপোনালোকৰ যোগাযোগ এই আশিষ আপোনাৰ যি বাইক ৱৰ্ল্ড আছে তাৰ লগত যোগাযোগ কেনেদৰে কৰিব কি কথা জানি লওক। এখেতলোকৰ নাম্বাৰ আপোনালোকক কৈ দিব। হয় আমাৰ কণ্টেক্ট নাম্বাৰটো লৈ লওক 9365474785। আমি ডেছক্ৰিপশ্যনত এই লিংক দি দিম আৰু আপোনালোকক ভিডিঅ'টোৰ তলত সেয়া দেখা পাই আছে ওলাই আছে যি নাম্বাৰ সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰি ল'ব। যি আশিষ বাইক ৱৰ্ল্ড আছে অতি কম মূল্যতে এনেকুৱা ধৰণৰ আপুনি এখন বাইক লৈ যাব পাৰিব। হওক আপোনাৰ TVS এণ্ট্ৰকে হওক প্লেজাৰে হওক আপোনাৰ ৰয়েল এনফিল্ডে হওক গ্লেমাৰ হওক এনেকুৱা ধৰণৰ এখন আপুনি বাইক লৈ ঘৰত ধুনীয়াকৈ আপুনি নিজেই চলাব পাৰিব। NS 200ৰ বিষয়ে জানো এইখন কিমান দাম কি কথা জনাব? এইখন আপোনাৰ 2019 চনৰ মডেল। হয় এইখন আপোনাৰ 75,000 এৰি দিয়া হ'ব মাত্ৰ 75,000 ন? আপুনি চাওক 75,000 আপুনি NS 200 যি বুলি কয় সেই 200 আপুনি ক্ৰয় কৰিব পাৰে। ইমান সুন্দৰকৈ
সজাই থৈছে এওঁবিলাকে এখন বহুত সুন্দৰ বাইক আপোনালোকে লৈ যাব পাৰে ঘৰলৈ এনেকুৱা এখন বাইক লৈ আপুনি যি সপোন ৰচি আছিলে চলাবৰ বাবে সেই সপোন দিঠকতেই হ'বলৈ গৈ আছে মাত্ৰ আপুনি কিমান ক'লে মাত্ৰ 70,000 মাত্ৰ 75,000 আৰু আপোনালোক আহিলে ইয়াতে ডিছকাউণ্টো দিব ইয়াত ডিছকাউণ্টৰ সুবিধা ৰিফাইনেন্স হ'ব ডিছকাউণ্টৰ সুবিধা আছে ব'লকচোন আমি এখন এখনকৈ জানি থাকোঁ এইখন আপোনাৰ গ্লেমাৰ দেখিছোঁ এইখনৰ কিমান দাম এইখন আপোনাৰ 35,000 এইখন আপুনি চাওক এইখন আপোনাৰ গ্লেমাৰ মাত্ৰ 35,000 টকা উপলব্ধ হ'ব কিমান সুন্দৰ হৈ আছে কণ্ডিশ্যন চব কণ্ডিশ্যন অ'কে আছে কিমান কিলোমিটাৰ চলিছে এইখনৰ এইখন আপোনাৰ 53,000 চলিছে ন এইটো 53,000 চলিছে তাৰপাছতে আপোনাৰ এইখন আছে স্প্লেণ্ডাৰ আছে এইখন কিমান দাম বুলি ক'লে এইখন 35 মানে দুখন ছেম দাম হয় এখন 35 আৰু তাৰপিছতে আপোনাৰ এচিভাৰ আছে বিভিন্ন ধৰণৰ এইবিলাকৰ ইয়াতে বাইক আছে আপোনালোকে সেই বাইকসমূহ সুন্দৰকৈ আপোনাৰ ঘৰত নিব পাৰিব যি আপুনি ভাবি আছে এখন বাইক লোৱা সপোন ৰচি আছে যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি অলপ শ্বেয়াৰ কৰি দিব তেতিয়াহে আপোনাৰ দৰে আপোনাৰ 10জনে এনেকুৱা গম পাব ইমান কম মূল্যতে চাওক আমাৰ সমীপত যি SBI RRL শাখা আছে একদম সমীপৱৰ্তী এই যি নেশ্যনেল হাইৱে আছে সেই নেশ্যনেল হাইৱে ছাইডতে আছে আমি নেশ্যনেল হাইৱেটো এবাৰ দেখাই দিব এয়া দেখা পাইছে কেমেৰা এইটো নেশ্যনেল হাইৱে আৰু এয়া আপোনাৰ দেখা পাইছে ASISH বাইক ৱল একেবাৰে নিচেই কাষতে আছে আপুনি মাত্ৰ আহিব লাগে মাত্ৰ কোনো পইচা সিমান দৰকাৰো নাই নে কি কয় হয় হয় মাত্ৰ 30% ডাউন পে'মেণ্টত আমাৰ বাইক ওলাই 30% আপুনি দিয়ক আৰু এখন বাইক লৈ যাওক আহকচোন আপুনি ইমান কম মূল্যত কেনেদৰে কি এখন বাইক ল'ব পাৰিব তাৰ আপোনাৰ ডিটেইলছ জানি লওক এড্ৰেছটো জানক এওঁবিলাকৰ ক'ত আছে কি কথা নে কৈ দিয়ক হয় হয় আমাৰ SBI RRLৰ অপ'জিট হিতাশ্ৰী ATMৰ ছাইডতে আমাৰ হেৰি হয় এই ডিলাৰ হয় তাৰ আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9365474785 চাওক আপুনি যদি যোৰহাটৰ ফালৰ পৰা আহে তেতিয়া আপুনি আহি RRL পাব যি প্ৰথম গেট আপুনি যোৰহাটৰ পৰা আহি RRLৰ প্ৰথম গেট যদি দেৰগাঁৱৰ পৰা আহে RRLৰ ছেকেণ্ড গেট আপুনি পাহৰি নাযাব ছেকেণ্ড গেটৰ যি আমাৰ দেৰগাঁৱৰ পৰা আহিলে ছেকেণ্ড গেটৰ যি আপুনি ফ্ৰণ্টত বেংক দেখিব সেই SBI শাখা আছে RRL শাখা সেই RRL শাখা একদম নিচেই অপজিটতে আপুনি দেখা পাব যি ASISH বাইক ৱল তাতে আপুনি এই কম মূল্যত ইমান সুন্দৰ বাইকবোৰ আপুনি ক্ৰয় কৰিব পাৰিব যদি আমাৰ চেনেলটো ভাল পায় তেনে আপুনি শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে 10জনৰ এই বাইকক লৈ সুবিধা হ'ব যদি ক্ৰয় কৰিম বুলি ভাবি থকা এজন ব্যক্তিয়ে বা এজন যুৱকে যদি ভাবি আছে এখন কম মূল্যত বাইক কিদৰে আপোনাক ক্ৰয় কৰিব সেই তেখেতৰ কাৰণে সুবিধা হ'ব মাথো এটা আপোনাৰ শ্বেয়াৰে হয়তো আপোনাৰ 100জনৰ বাবে এই আপোনাৰ সুবিধা হ'ব সদশেষত আমাৰ চেনেলটো ইমান সুন্দৰকৈ শেষলৈ চাই থকাৰ বাবে সকলো ভিউৱাৰ্ছক ধন্যবাদ জ্ঞাপন কৰিলোঁ আগন্তুক দিনত আমাৰ এনেকুৱা ভিডিঅ'খিনি আহি থাকিব আপোনালোকে শ্বেয়াৰ কৰি যাব আৰু চাই থাকিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ জয় আই অসম